नि फारसे नोंथांमोननि अननाय मोजां मोननाया UPPL हान्जाखौ फैबाय थानाय समाव बड'लेण्ड ओनसोलनि जोंनि माहारिजों लोगोसे गासिबो माहारिनि सुबुंफोरखौ गोख्रोङै सिबिनाय दैदेननाय आरो माखासे हाबा मावनायाव अरायसम थुलुंगा होलांबाय थागोन। दा बेनिखायनो आङो बिजनी ओनसोलनि गासिबो आइ आफा रायजो राजा बयनिसिमबो आङो साबायखर बावहरनाय जाबाय। আমি ইতিমধ্যে আমার উপরোক্ত বক্তাসকলে UPPL দল আৰু বৰ্তমান সৰকাৰৰ চিন্তাধাৰাবিলাক আপোনালোকৰ আগত কৈ গ'ল। মই ৰাজনীতিত অহাৰ আগত আৰু পিছত দুটা উপলব্ধি মোৰ আহিছে। ৰাজনীতি অহাৰ আগত যিটো উপলব্ধি আছিলে কি আমাৰ ভাৰতৰ নিচিনা এটা গণতন্ত্ৰ দেশত ৰাজনৈতিক দলবিলাকৰ বহুত দায়িত্ব আছে আৰু সেই দায়িত্ববিলাক যদি ভালকৈ পালন কৰিব পাৰে কোনোবা এটা অঞ্চলৰ কোনোবা এটা ৰাজ্যৰ কোনোবা এটা দেশৰ খুব ভাল উন্নয়ন স্থিৰতা শান্তি নিৰাপত্তা সকলো সম্ভৱ হ'ব পাৰে তেনেকুৱা এটা অনুভৱ মই ৰাজনীতি অহাৰ আগত কৰি আছিলোঁ। দীঘলীয়া সময় সামাজিক সংগঠনত থাকি বিভিন্ন সময়ত ৰাজনীতি নেতাবিলাকৰ লগত কেতিয়াবা MLA মন্ত্ৰীৰ লগত কেতিয়াবা বিভিন্ন স্তৰৰ ৰাজনীতিক নেতাসকলৰ লগত কেতিয়াবা প্ৰশাসনিক অফিচাৰবিলাকৰ লগত বিভিন্ন কথাবিলাক এক্সচেঞ্জ হৈছিলে, চৰ্চা হৈছিলে, ভাল কথাও হৈছিলে, বেয়া কথাও হৈছিলে। সেই সময়ত বহুতখিনি উপলব্ধি আছিলে আৰু ৰাজনীতিত অহাৰ পিছত সাধাৰণতে বড়োলেণ্ডৰ ৰাজনীতি অইন অঞ্চলৰ নিচিনা নহয়। এই বড়োলেণ্ডৰ ৰাজনীতি বুলি ক'লে আগতে এটা হিংসাত্মক পৰিৱেশ, কাজিয়া পেচাল, ভয় ভীত সেইবিলাক এটা পৰিৱেশ বড়োলেণ্ডত আছিলে আৰু ৰাজনীতি অহাৰ আগত তেনেকুৱা কথাবিলাক চিন্তা কৰিছিলোঁ। কেতিয়াবা যদি ৰাজনীতিত আহোঁ ৰাজনীতি পথাৰখনত কাম কৰিবলৈ সুযোগ পাওঁ আৰু কেতিয়াবা যদি আমাৰ দলে চৰকাৰ গঠন কৰে তেনেহ'লে কিছুমান বেছিক কাম বুনিয়াদী প্ৰাইমাৰী সেই কামবিলাক কৰিবৰ কাৰণে প্ৰথমতে হাতত ল'ম আৰু তাৰপিছত ডাঙৰ ডাঙৰ কামবিলাক হাতত ল'ম তেনেকুৱা এটা চিন্তা আহিছিলে। আমি সকলো দেখিছোঁ যোৱা 20-25টা বছৰত এই অঞ্চলত যিমানখিনি নিৰ্বাচন হৈছে প্ৰত্যেকটো নিৰ্বাচন ৰক্তাক্ত হৈছে, মানুহ মৰিছে, হিংসা হৈছে আৰু এই পৰিৱেশবিলাক কোনো কাৰণত আমি বিচৰা নাছিলোঁ, আমাৰ কোনো ৰাইজে বিচৰা নাছিলে। কিন্তু আমাৰ ৰাইজে উপায়হীন হৈ আছিলে, কাৰণ কোনোবা যদি চৰকাৰত থকা মানুহে কিবা তেনেকুৱা বিচাৰে, ৰুলিঙত থকা মানুহবিলাক যদি কোনোবা বিচাৰে, নেতাসকলে যদি বিচাৰে এই অঞ্চলত হিংসা হওক, এই অঞ্চলৰ জনসাধাৰণৰ পৰিৱেশটো বিনষ্ট হওক, বেয়া হওক, তেনেহ'লে সাধাৰণ ৰাইজে কি কৰিব পাৰিব তেনেকুৱা এটা পৰিৱেশ আছিলে। আৰু সেইকাৰণে আমাৰ টাৰ্গেট আছিল যে বড়োলেণ্ডৰ পৰিৱেশটো চেঞ্জ কৰিব লাগে, পৰিৱৰ্তন কৰিব লাগে। সেইকাৰণে চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰ গঠন কৰাৰ আগত যিখিনি উপলব্ধি আছিলে যে বড়োলেণ্ডটো হিংসা বৰ্জিত এটা অঞ্চল হ'ব লাগে, শান্তিৰ এটা অঞ্চল হ'ব লাগে, ইয়াত সকলো জাতি জনগোষ্ঠী বড়ো, অসমীয়া, বঙালী, মুছলমান, গোৰ্খা, ৰাজবংশী সকলো জনগোষ্ঠীৰ নিৰাপত্তা পাব লাগে, সকলো নাগৰিকে নিৰাপত্তা পাব লাগে আৰু ইয়াত যিখিনি উন্নয়ন হ'ব এই উন্নয়নৰ অংশীদাৰ সকলো হ'ব পাৰিব লাগিব তেনেকুৱা এটা উদ্দেশ্য লৈ আমি ৰাজনীতিত আহিছিলোঁ। এই সময়ৰ উগ্ৰপন্থী সমস্যা আৰু আমাৰ মাজত আজি নাই। সেই সময়ৰ দাদাগিৰি, মানুহৰ মাজত হিংসা, এই পৰিস্থিতি আমাৰ মাজত নাই। এতিয়া ভাল পৰিৱেশ এটা আহি গ'ল। বহুত মানুহে বিশ্বাস কৰিবলৈ টান পায়। মই যোৱা কেইদিনমান আগত গুৱাহাটীত আছিলোঁ, সেই সময়ত এজন ডাঙৰ ৰাজনীতি নেতাই কৈছে এটা সময়ত আমি বড়োলেণ্ডত গ'লে 6টা বজাত দোকান পোহৰ বন্ধ হৈ গৈছিলে, 6টা বাজিলে মানুহবিলাক ঘৰ লৈছিলে
কিন্তু সেইদিনা বড়োলেণ্ডত যাই আহিলেও 10টা 11টালৈকে এতিয়া টাউন বিলাকত মানুহ লগ পায়, গাঁও বিলাকত মানুহ লগ পায়। এইটো পৰিৱৰ্তন আহিছে নে নাই বড়োলেণ্ডত? আপোনালোকে দেখিছে? এই পৰিৱৰ্তনটো আহিছে BPF-ৰ কাৰণে নহয়, এই পৰিৱৰ্তনটো আহিছে বৰ্তমানৰ UPPL BJP এলায়েন্স গভৰ্ণমেণ্টৰ কাৰণে আৰু UPPL-ৰ এটা কঠোৰ পৰিশ্ৰমৰ কাৰণে। তো সেইকাৰণে আজি এই যে পৰিৱেশটো যে পৰিৱৰ্তন হ'ল, এইটো আমাৰ সমাজৰ কাৰণে সকলোতকে প্ৰাইমাৰী, সকলোতকে প্ৰয়োজন এটা বিষয়টো আছিলে আমাৰ অঞ্চলটো ষ্টেবিলিটি আহিব লাগে, এটা সুস্থিৰতা আহিব লাগে। যেতিয়া সুস্থিৰতা এটা অঞ্চলত থাকে, এটা পৰিয়ালত থাকে, তাত ভাল কাম কৰিব পাৰে, ভাল চিন্তা কৰিব পাৰে। আগত আছিলে এজন মানুহ ব্যৱসায় কৰিব লাগিলে সি প্ৰথমতে চিন্তা কৰিব যে ব্যৱসায় কৰিলে মোৰ ব্যৱসায়টো কোনোবা ডিষ্টাৰ্ব কৰিব নেকি, কোনোবা ধন দাবী দিব নেকি, কোনোবা উঠাই লৈ যাব নেকি। এই চিন্তা আৰু এতিয়া আমাৰ মাজত নাই। ডাঙৰ ডাঙৰ গ্ৰুপ বিলাকতো নাইয়ে, এতিয়া সৰু সুৰা সিদিনা চিৰাঙত কোনোবা পইচা কাঢ়ি লৈ গৈছে, কোকৰাঝাৰত তেল ডিপুত ডকাইত কৰিছে, সেই মানুহবিলাকক কৰায়ত্ব কৰা হ'ল, কোনো সাৰি যাব পৰা নাই। কাৰণ আমাৰ মূল লক্ষ্যটোৱে হৈছে বড়োলেণ্ডৰ মানুহে 100% নিৰাপত্তা পাব লাগিব। ই খেতিয়কে হওক, ই অফিচাৰে হওক, ই ৰাজনীতি নেতাই হওক, সামাজিক কৰ্মীয়ে হওক, কোনোবা গাঁৱৰ গাঁওবুঢ়াই হওক, সকলো নিৰাপত্তা পাব লাগিব। সেইটো আমি প্ৰথমতে বিচাৰিছিলো আৰু সেইটো আজি বড়োলেণ্ডত আহি গ'ল। এটা সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষ হ'ল। এই জাতিগত সংঘৰ্ষটো পুনৰ যাতে নহয়, এই কাৰণে যি কাৰণত জাতিগত সংঘৰ্ষ হয়, এই কাৰণবিলাক আমি চিনাক্ত কৰিবলৈ বিচাৰি আছো। এটা হ'ল ভূমিক লৈ পেলাই আমাৰ মানুহে চিন্তা কৰে, ভূমি আমাৰ অধিকাৰ পাব নে নাই, মাটিৰ অধিকাৰ পাব নে নাই, সেইটো সকলো চিন্তা কৰে। আমি চেষ্টা কৰিছো আমাৰ চৰকাৰ চলি থকা সময়ত 100 নহলেও 80% মানুহৰ ভূমিৰ সমস্যা সমাধান হ'ব লাগে, এইটো আমি চেষ্টা কৰি আছো। এইটো ফৰেষ্ট অঞ্চলতে হওক, খাস মাটিতে হওক, যি অঞ্চলতে নহওক কিয়। আৰু কোনো খিলঞ্জীয়া মানুহ যাতে ভূমিহীন হ'ব নালাগে, ৰেল লাইনত যাই ঘৰ বান্ধি থাকিব নালাগে, ইয়াৰ কাৰণে আমি সাৰ্ভে কৰি আছো, যাতে সকলোকে এক কথা হ'লেও মাটি দি পেলাই তেখেতসকলক সংস্থাপন কৰিব পাৰে। ছেকেণ্ড কথা হ'ল যিবিলাক এনক্ৰচ কৰিছে, বহুতে আমাৰ মানুহক বিপথে পৰিচালনা কৰিব পাৰে। কাৰোবাক ইয়াক খেদিব, তাক আনিব, তাক খেদিব, তাক আনিব। আপোনালোকে দেখিছে আমি প্ৰথম টাৰ্গেট লৈছো ফৰেষ্ট অঞ্চল। যিসকলে ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট, ফৰেষ্ট আইনৰ মতে ফৰেষ্ট অঞ্চলত মাটি বাৰী পায়, সেইসকলক সম্পূৰ্ণভাৱে মাটি বাৰী দিয়া হ'ব। কিন্তু যিসকলে ৱাইল্ড লাইফ আৰু কোৰ এৰিয়াবিলাকত সোমাই গৈছে, সেইবিলাকক তাৰ পৰা বাহিৰত আনি বেলেগ জায়গাত মাটি দিব লগা হ'ব, দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আমি কোনো দৰিদ্ৰ মানুহে কৰবাৰ পৰা নদীয়ে মাটি নিছে, সংঘৰ্ষৰ কাৰণে গৈছে, সেই মানুহবিলাকক এভেকশ্যন কৰি আউট কৰিব বিচৰা নাই। আমি সেইসকলক স্থায়ী সমাধান কৰি এটা জায়গাত নিগাজি থাকিব পৰা ব্যৱস্থা কৰি দিব বিচাৰিছো, সেইটোৱে আমাৰ লক্ষ্য। কিন্তু সেইটো BPF-ৰ সময়ত কৰা নাছিল। আজি সেই এভেকশ্যনৰ লিষ্টত অকল ফৰেষ্ট এৰিয়াত মানুহে আছে এইটো নহয়, সেই এভেকশ্যনৰ লিষ্টত ডাঙৰ ডাঙৰ আমাৰ নেতাবিলাকৰ চাহ বাগানো আছে, যিসকলে নেকি ডাঙৰ ডাঙৰ চাহ বাগান, ৰবাৰ বাগান কৰিছে, কোনো পাৰ্মিশ্যন লোৱা নাই, কোনো মাটিৰ নথি পত্ৰ নাই। আপোনালোকে দেখিবলৈ পাব, সেইবিলাককো আমি কৰিব বিচাৰিছো, ব্যৱস্থা ল'ব বিচাৰিছো, যাতে আহি থকা সময়ত আমাৰ কোনো ইণ্ডাষ্ট্ৰী বনাবলৈ, কিবা ভাল কাম কৰিবলৈ, ফুটবল ফিল্ড বনাবলৈ মাটি বাৰীৰ অভাৱ নহয়। ভাল মাটি বাৰীবিলাক প্ৰটেক্ট কৰিব লাগিব, সেইটো আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব। আজি চৰকাৰত আহিছে বুলি মোৰ অকলে দায়িত্ব নহয়, কালি আপুনিও চৰকাৰত আহিব পাৰে, কালি আপুনিও GM হ'ব পাৰে, চিফ হ'ব পাৰে, MLA হ'ব পাৰে, কালি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে মাটি বাৰী লাগিব, ফৰেষ্ট লাগিব, এই আমাৰ জলবায়ু প্ৰদূষণটো ঠিক কৰিব লাগিব। ইয়াৰ কাৰণে এই ব্যৱস্থাবিলাক লোৱা হৈছে। যোৱা মাহত 20টা দিন আমি লেণ্ড মেলা পাতিলো, তাত 20,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰি দিয়া হ'ল, একেবাৰতে 20,000 মানুহ, মাত্ৰ 20 দিনত, 12 মাহ নহয়। এতিয়া আমি এইটো আকৌ পুনৰ এক্সপেডাইট কৰিব বিচাৰিছো, আকৌ এইটো লৈ যাব বিচাৰিছো। সেইকাৰণে
আগত মানুহবিলাকে ক'লে ইয়াত বড়ো অনাবড়ো ট্ৰাইবেলৰ ভূমি অমুকৰ ভূমি এইটো পায় সিটো পায় অলৰেডি আইন আছে খালি আইনটো পালন কৰিব লাগে এই আইনটো পালন নকৰি ইমান বছৰে থৈ দিয়াৰ কাৰণে মানুহৰ মাজত সন্দেহ সৃষ্টি হৈছিলে এইটো আমি শেষ কৰিব বিচাৰিছো বেলেগ এটা ভাষাক লৈ পেলাই ইয়াত কিছুমানে কৈ আছিল বড়ো ভাষাটো প্ৰাধান্য দিছে অসমীয়া ভাষাক প্ৰাধান্য দিয়া নাই বিভিন্ন কথাবিলাক কৈ আছিলে কিন্তু আমি কৈছো যে ইয়াত সকলো ভাষা যিমান মাতৃভাষা আছে এই মাতৃভাষাক ইয়াতে প্ৰাধান্য আৰু সন্মান দিয়া হ'ব কাৰণ বড়োসকলৰ সংগ্ৰামত নিজৰ মাতৃভাষাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ বহুত শ্বহীদ হ'ব লগা হৈছে গতিকে আমি এই কথা বুজি পাওঁ যে মাতৃভাষাক কিমান সন্মান দিব লাগে এই কথা আমি বুজি পাওঁ আৰু এই কাৰণে আজি আমাৰ এই বড়োলেণ্ড অঞ্চলত যিমানখিনি ভাষা আছে বড়ো ভাষা অসমীয়া ভাষা বঙালী ভাষা আমাৰ সান্তালী ভাষা নেপালী ভাষা যিমানখিনি ভাষা আছে ৰাভা হাজং সব ভাষাকে আমি জীয়াই ৰখাৰ কাৰণে আমি চৰকাৰী এটা প্ৰচেষ্টা চলাবলৈ হাতত লৈছো সব ভাষা বড়োলেণ্ডত জীয়াই থাকিব লাগিব আৰু প্ৰত্যেকটো ভাষাৰ উন্নয়নৰ কাৰণে আমাৰ পৰা আমি ফাণ্ড এলকেট কৰিম আমি আমাৰ পৰা পইচা দিম যাতে এই ভাষাটো ভালকে জীয়াই ৰাখিব পাৰে ইয়াৰ পিছত আহিল জীৱিকা সকলো জীৱিকাটো পাব লাগিব আগৰ সময়ত কোনোবা নেতাবিলাকে নিজৰ ঘৰৰ মানুহ নিজৰ মানে ভাল পোৱা নিজৰ মানুহবিলাকক বহুত চাকৰিত সোমাই থৈ গ'ল কিন্তু এই চাকৰিবিলাক ৰেগুলাৰ নহয় টেট পাছ কৰাবিলাকক অসমত চাকৰি দিছে 30,000 দৰমহা দি টেট পাছ কৰাবিলাকক বড়োলেণ্ডত চাকৰি দিছিলে মাত্ৰ 8,000 টকা দি ৰেগুলাৰ চাকৰিবিলাক লাখ লাখ টকা লৈ পেলাই চাকৰিৰ এপইণ্টমেণ্ট দিছিলে কেইজনমান কিন্তু ইয়াতকে বেছি কোনো পোষ্ট নোহোৱাকৈ তেখেতসকলে এডহক বেচিছত বহুত মানুহক চাকৰি দিব লাখ লাখ টকা লয় যিসকলৰ ভৱিষ্যত কোনো নিশ্চয়তা নাই কোনো ইণ্টাৰভিউ পতা নাই কোনো কোৱালিফিকেশ্যন চেক কৰা নাই যাকে তাকে য'তে ত'তে চাকৰি দি থৈ গ'ল আগৰ চৰকাৰখনে এই চাকৰিটো ৰেগুলাৰ কৰিব পৰাও কোনো ৰাস্তা নাই CSB সিলেকশ্যনো কৰা নাই ইণ্টাৰভিউ পতা নাই একো কৰা নাই এই মানুহবিলাক তেখেতসকলে বিপদত পেলাই থৈ গ'ল এই মানুহবিলাকে এতিয়া অফিচত আহি থাকে কামটো কৰিবলৈ নাই আজি দৰমহা পাম নে কালি দৰমহা পাম নে কি নিজৰ চাকৰি হ'বনে নাই এইটো নাজানে কিন্তু ভাবিছে কিবা এটা দি গৈছে আমাক সেইটোৱে চৰকাৰী চাকৰি কিন্তু চৰকাৰী চাকৰি পাব লাগিলে নিয়ম নীতি পালন কৰিব লাগিব ইমানখিনি গণ্ডগোল কৰি থৈ গ'ল এতিয়া এইবিলাক সমাধান কৰিবৰ কাৰণে আমি ৰাস্তা লৈ আছো যে যাতে কোনো বিপদত পৰিব নালাগে আৰু সেইটোকে ইহঁতে চান্স লৈ চাকৰি দিয়া নাই কিবা দিয়া নাই এনেকুৱা ক'বলৈ ধৰিছে 17 বছৰে যিটো গণ্ডগোলটো লগাই থৈ গ'ল এই গণ্ডগোলটো ঠিক কৰিবলৈ আমাক আজি বহুত অলপ টাইম ল'ব লগা হৈছে কিন্তু আমি আমাৰ দিনত এনেকুৱা এটা কাম কৰিব বিচৰা নাই ভৱিষ্যতত যোনে নহওক কিয় তেখেতসকলে যাতে সমস্যাত পৰিব লগা হয় তেনেকুৱা একো কাম কৰিবলৈ বিচৰা নাই আমি বড়োলেণ্ডখনত আমি ঝামেলা খতম কৰিব বিচাৰিছো ঝামেলা সৃষ্টি কৰিবলৈ অহা নাই আমি এই কাৰণে মই কৈছো আমাৰ দলে চিন্তা কৰাৰ দল আৰু কাম কৰাৰ দল আমাৰ চৰকাৰে চিন্তা কৰাৰ চৰকাৰ আৰু কাম কৰা চৰকাৰ আমি বিবেকহীনভাৱে চিন্তা নকৰাকে একো কাম কৰিব বিচৰা নাই যাৰ দ্বাৰা আমাৰ কোনোবা প্ৰব্লেমত পৰে আগৰ সময়ত চাকৰি দিবলৈ আপোনালোকে সকলো গম পায় চাকৰিটো নহলেও পইচা লোৱা আছিলে আমাৰ সময়ত 3,000তকৈ বেছি আমি চাকৰি দিলো মাষ্টৰ আৰু বহুত বেলেগ বেলেগ চাকৰি 8 পইচাও লোৱা নাই কাৰো পৰা 4 পইচাও লোৱা নাই যদি কোনোবা কৈছে চাকৰি নামান আমাৰ দিনত পইচা লৈছে মই লগে লগে একশ্যন লওঁ তাক 8 পইচাও লোৱা নাই আমি কি কৰিছো একফালেদি মেৰিট লিষ্ট ওলাইছে আৰু একফালেদি স্কুলৰ ভেকেন্ট পষ্ট ওলাইছে যোন মাষ্টৰে যোনটো স্কুলত যাব বিচাৰে তাতে গৈছে গতিকে কোনো ইয়াত চাকৰি নামৰ 8-4 কৰাপশ্যন আমি হ'বলৈ দিয়া নাই কাৰণ আমিও জানো আমিও দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছো চাকৰি বিচাৰিলে ঘুষ ল'লে আমি চাকৰি ল'ব নোৱাৰো গৰীব পৰিয়ালবিলাকে সেইকাৰণে আমি 100% এইটো এনচিউৰ কৰিছো আৰু কেইদিনমান পিছত সেক্ৰেটাৰিয়েটত যিখিনি ভেকেন্ট পষ্ট আছে ইয়াৰ আমাৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে যিমানখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আছে ইয়াৰো ইণ্টাৰভিউ হ'বলৈ গৈ আছে মই চিষ্টেমটো তেনেকৈ কৰিছো যাতে জেনুইন মানুহবিলাক পায় এইটো মোৰ ঘৰৰ না আপোনালোকৰ ঘৰৰ লগত কথা নাই যোনে যাক চাকৰিটো প্ৰয়োজন আৰু চাকৰিটো পাবলৈ যোনে যোগ্য সি পাব লাগিব এই ব্যৱস্থাটো আমি কৰি আছো আমাৰ তাত আপোনালোকে দেখিছে এটা সময়ত
আমি যোৱা 2 বছৰ আগত চৰকাৰৰ অহাৰ লগে লগে 3000 কোটি টকাৰ ধাৰ লগাই থৈ গৈছিলে। এই 3000 কোটিৰ ভিতৰত 1500 কোটি এনেকা ওলাল য'ত নেকি কোনো পইচা নাছিল, ফাণ্ড নাছিল, এনে অৰ্ডাৰ বিলাক দি পেলাই পাৰ্চেণ্ট বিলাক খাই গ'ল, কিন্তু মানুহবিলাকক কোনো কাম চাম কৰা নাই, তেনেকুৱা আছিলে। সেইখিনি আমি চব কেঞ্চেল কৰিলো। বাকীখিনিও আমি ষ্টাডি কৰি এতিয়া প্ৰায় 600-700 টকাহে আমি ধাৰ মাৰিব লাগিব। সব ফলছ বিলাক আমি ওলাই দিলো। কিন্তু তেখেতসকলৰ চৰকাৰ থাকিলে সেইবিলাকো বিল বনাই খালেহেঁতেন, তো ডেভেলপমেণ্ট সব বন্ধ হৈ গ'লহেঁতেন। আপোনালোকে দেখিছে 2 বছৰত আমি ফুটা কম্বল সাপ্লাই দিয়া নাই। 2 বছৰত ফুটা কম্বল সাপ্লাই নিদিয়াৰ লগে লগে এই বছৰত আমি 500খন স্কুল ৰিপেয়াৰিং কৰিব পাৰিছো। কিমান? 500খন স্কুল একবাৰত, 10-15খন নহয়, 500খন স্কুল একবাৰত ৰিপেয়াৰিং কৰিব পাৰিছো। 100খন নতুন স্কুল বনাব পাৰিছো। কনষ্ট্ৰাকশন কাম হৈ আছে বিভিন্ন জায়গাত নতুন স্কুল। অহা বছৰত আৰু আমি 500 নহয় 700খন স্কুল ৰিপেয়াৰিং কৰিম, যাতে সব স্কুল ভাল হৈ যায়। আমাৰ ল'ৰা ছোৱালী ক্লাছ কৰিব নোৱাৰা, বৰষুণ পৰে। ইমান বছৰে আগত চৰকাৰে চকুমুজি আছিলে, ডেস্ক বেঞ্চ সাপ্লাই দিছে, বহুত সাপ্লাই দিছে ডেস্ক বেঞ্চ। এতিয়া আমি দেখিলো আমাৰ 37,000 ডেস্ক বেঞ্চ লাগে। স্কুলত ল'ৰা ছোৱালী বহিবলৈ ডেস্ক বেঞ্চ নাই, 37,000 ডেস্ক বেঞ্চ লাগে। সব ভিতর কৰি তথ্যবিলাক ওলাইছে। ৰাস্তা বনোৱাৰ নামত 1000 কোটি টকা এনেই মানে ওলাই গ'ল, ফ'ৰ্চ অৰ্ডাৰ দি পাৰ্চেল খাই গ'ল। কিন্তু আজি হিচাপ কৰি চালো, এতিয়াও ৰাস্তা বনাবলৈ আমাক মিনিমাম 6,000 কোটি টকা লাগে। বহুত ৰাস্তা এতিয়াও বনাব লগা আছে আমাৰ। যোৱা বছৰত এটা বছৰত 600 কিলোমিটাৰ ৰাস্তা বনালো। এই বছৰতো 2 এদিনতে ওলাই আহিব প্ৰায় 500 কিলোমিটাৰ আমি ৰাস্তা বনাবলৈ গৈ আছো। বহুত কালভাৰ বনাবলৈ গৈ আছো। কিন্তু ইমানখিনি আমাৰ সমস্যা আছে, এইখিনি যোৱা সময়ত ঠিকমতে সমাধান নকৰাৰ কাৰণে আজি এনেকুৱা অৱস্থা। নদীৰ গৰাখহনীয়া অৱস্থা। যোৱাবাৰ সেই আমাৰ কি আছিলে কানামাকৰা নদীটো মানে কোৰ্সটোৱে চেঞ্জ কৰিবলৈ বিচাৰিছিলে, বেলেগ এটা ৰাস্তা দি আহিব বিচাৰিছিলে ডঙেদি। আমি ওপৰত যাই মই নিজে গৈছো, ট্ৰেক্টৰ চলাই গৈছো, ট্ৰেক্টৰত উঠি গৈছো। আমি যাই পেলাই তাতে আমাৰ বিজলী অঞ্চলৰ আমাৰ কৰ্মীবিলাক লৈ যায়, তাতে নদীটো যেতিয়া খিলেদি বান্ধি দিলো, সি নিজৰ লাইনত গুচি গ'ল। এতিয়া যিমানখিনি গৰাখহনীয়া বানপানী অসম চৰকাৰৰ লগত কথা পাতি আছো এইখিনি সমাধান কৰিবৰ কাৰণে। স্কুলত প্ৰত্যেকটো স্কুলত মাষ্টৰ থাকিব লাগে। এমেলগেমেশ্যন হৈ আছে, আপোনালোকে গম পাইছে। অসমত হৈ গ'ল, আমাৰ বড়োলেণ্ডখিনি আমাৰ অলপ পিছত পৰি গ'ল, বিভিন্ন মিডিয়ামৰ কথা আছিলে। এতিয়া এমেলগেমেশ্যন হৈ গ'ল আমাৰ। অতি শীঘ্ৰে আমাৰ ক'ত ৰেচনেলাইজেশ্যন হোৱা নাই, প্ৰত্যেকটো বিদ্যালয়ত শিক্ষকবিলাকক ৰেচনেলাইজেশ্যন কৰি থকা হ'ব। 3000 শিক্ষকক ডিজিটেল ট্ৰেইনিং দিয়া হ'ল। আমাৰ টিচাৰবিলাক ডিজিটেল, বহুতে অনলাইন ক্লাছ কৰিব পৰা নাছিলে। আমি 3000 শিক্ষকক ডিজিটেল ক্লাছৰুমত অনলাইন ক্লাছ কৰিব পৰা ব্যৱস্থা, ডিজিটেল ট্ৰেইনিং দিয়া হ'ল। অফিচাৰসকলক শিক্ষা ডিপাৰ্টমেণ্টত ট্ৰেইনিং দি থকা হৈছে। আৰু ইয়াৰ লগতে যিবিলাক আগতে আছিলে এগ্ৰিকালচাৰৰ যিটো আমাৰ কাম হৈ আছিলে, আগৰ সময়ত কোনো গম পোৱা নাছিলে। কোনোবা ক'ৰবাত বিধান দি পইচা খাইছে, কোনোবা ক'ৰবাত কিবা দি পইচা খাইছে। যোৱা 2 বছৰত চাই মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত বহি ঠিক কৰিলো যে আমি 28,000 খেতিয়কৰ লগত কাম কৰি আছো। কিন্তু ভালকে কেনেকে কাম কৰিব পৰা যায়, মাটি সমান কৰা মেচিন আমি এইবাৰ অৰ্ডাৰ দিছো। ধান মিল বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছো। অসম চৰকাৰৰ যিটো গুদাম আছে তাত আমিও অলপ কাউন্সিলক অলপ ছাপোৰ্ট কৰি পেলাই গুদামবিলাক বনোৱাৰ ব্যৱস্থা কৰি আছো। যিসকলে মাছ পোহে তেখেতসকলে 1 বিঘা মাটিৰ ওপৰত যিসকলে মাছ পুখুৰী আছে তেখেতসকলক মেচিন দিয়াৰ ব্যৱস্থা কৰিছো। ৱাটাৰটো ৰিফ্ৰেছ কৰি থাকি মাছ উৎপাদনটো যাতে বেছি হয়। হেণ্ডলুম ক্ষেত্ৰত বহুত কাম কৰিবলৈ লৈছো, চেৰিকালচাৰত কাম কৰিবলৈ লৈছো, বিভিন্ন সেক্টৰত আমি এতিয়া কাম কৰিবলৈ লৈছো। MGNREGA আগতে যেনেকুৱা আছিলে ইয়াতকে বহুত বেলেগকে আমি এবাৰ MGNREGA লগত কাম কৰিবলৈ গৈ আছো। VCDC ট্ৰেইনিং দিয়া হ'ল। 420টা VCDCৰ ভিতৰত 300 VCDC চেয়াৰমেন বিলাকক অলৰেডি আমি ট্ৰেইনিং দিয়ালো। কেনেকৈ গাঁও সভা পাতিব লাগে, কেনেকৈ স্কিম ধৰিব লাগে, কেনেকৈ মানে কাম কৰিব লাগে, এইবিলাক আমি ভালকে কৰি আছো। গতিকে চৰকাৰখন এতিয়া আগৰ নিচিনা পাব্লিকে নাজানা চৰকাৰ নহয়। প্ৰত্যেকটো কামটো আমি খুব সুন্দৰকে যাহাতে 2 বছৰৰ পিছত ৰাইজে উপলব্ধি কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰি আছো। তো এই কাৰণে ৰাইজ আজি সময় আহিছে, ভাৰতবৰ্ষ যদি আগুৱাই যায়
অসম যদি আগুৱাই যায় বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্ট পিছুৱাই থাকিলে নহ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে ভাৰতটো বিশ্বগুৰু হ'ব লাগে। এখন এনেকুৱা ভাৰত যি ভাৰতে নেকি বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ভাৰত হয় তেনেকুৱা ভাৰত গঢ়িব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে 5খন উন্নত ৰাজ্যৰ লিষ্টত অসমো থাকিব লাগিব, টপ ৰাজ্য হ'ব লাগিব। তো আমি বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টে যদি পিছ পৰি থাকো কেনেকে হ'ব? যোৱা সময়ত কোনোবা ক'লে আমাক বড়ো হয় কাজিয়া কৰ, আমি তেনেকৈ চিন্তা কৰিলো। বড়োৰ মাজত কাজিয়া কৰ, আমি তেনেকৈ চিন্তা কৰিলো। যাৰ ফলত এতিয়া আমাৰ অঞ্চলৰ পৰা ডাক্তৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ নাই। এইকাৰণে আমি কি কৰিলো, যোৱা বছৰ সিদ্ধান্ত লয় 50জন ল'ৰা ছোৱালীক ফ্ৰী চৰকাৰী খৰচত IIT পঢ়াৰ কাৰণে কোচিং কৰাই আছো আমি। যোৱা বছৰ 50জন ওলাল, 34 জন 37 জনক আমি পঢ়াই আছো কোকৰাঝাৰত, আৰু এইখিনি IITian হ'বলৈ গৈ আছে। 50জন ল'ৰা ছোৱালী বিভিন্ন জাতি জনগোষ্ঠীৰ আজি দিল্লীত আমি আমাৰ খৰচত, চৰকাৰী খৰচত IAS IPSৰ কাৰণে পঢ়াই আছো আমি দিল্লীত। আমাৰ চৰকাৰে কৰিছে, আমাৰ দলৰ দিনত কৰিছে, এইটো আগৰ দলত কৰা নাই। আৰু এই বছৰ আমি ঠিক কৰিলো আজি পলিচি এপ্ৰুভ হৈ যাব। এই বছৰ পুনৰ 50জন দিল্লীত যাব IAS IPSৰ কাৰণে, 50জন গুৱাহাটীত থাকিব ACS অফিচাৰ হোৱাৰ কাৰণে, 50জন মেডিকেলৰ কাৰণে আৰু 50জন ইঞ্জিনিয়াৰিঙৰ কাৰণে 200জন ল'ৰা ছোৱালী আমি পঢ়াবলৈ বিচাৰিছো। আমাৰ টাৰ্গেট অহা 5টা বছৰত আমাৰ অঞ্চলৰ পৰা হাজাৰৰ সংখ্যাত ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, ACS অফিচাৰ ওলাব লাগিব, আমাৰ হাজাৰৰ সংখ্যাত। আৰু আপোনালোকক মই ক'বলৈ পাই আনন্দিত হৈছো, মাত্ৰ 2টা বছৰ বড়োলেণ্ডত শান্তি আহিছে, এতিয়া স্থায়ী শান্তি। আৰু যোৱা বছৰৰ ACSৰ ৰিজাল্ট আপোনালোকে চাওক, বড়োলেণ্ড অঞ্চলৰ প্ৰায় 25জন পাছ কৰিছে ACSৰ, আৰু টপাৰজনক বড়োলেণ্ড অঞ্চলৰ প্ৰায় হয় যোৱাবাৰ। চ' তেনেকে এটা পৰিৱেশ এটা আমি ৰাখিব লাগিব। আৰু সেই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে কিছুমানে উঠি পৰি লাগিছে। বিভিন্ন মানুহবিলাকক মানে উচতনি দি পেলাই যুৱকসকলক বিভিন্ন হিংসাত্মক কাৰ্যকলাপত মানে যুক্ত কৰাব বিচাৰে। ইয়াৰ পৰা সাৱধান হ'ব লাগিব। গাঁৱে গাঁৱে ড্ৰাগছ আহিব ধৰিছে, এই ড্ৰাগছবিলাক আমি বন্ধ কৰিব লাগিব। ইয়াৰ কাৰণে আমাৰ কৰ্মীবিলাকে, আমাৰ যুৱ শাখা হওক, মহিলা শাখা হওক, চবেই মিলি পেলাই আমি কিয় ৰাজনীতি কৰিছো, আমাক এটা সুস্থ সমাজ লাগে, সাংস্কৃতিবান সমাজ লাগে, ৱাৰ্ক কালচাৰ থকা, কৰ্ম সংস্কৃতি থকা সমাজ লাগে, অৰ্থনৈতিকভাৱে আগুৱাই যোৱা সমাজ লাগে, সকলৰ মাজত মিলা প্ৰীতি, মৰম, স্নেহ, সন্মান, বিশ্বাসৰ মাজত থাকিব পৰা এটা সমাজ গঢ়িব লাগে। আৰু সেই সমাজটো গঢ়িবৰ কাৰণে UPPL দলে কাম কৰিব লাগিব। আমি দল মানে স্কিম বিচৰা হ'ব নালাগে, দল মানে ফাণ্ড বিচৰা হ'ব নালাগে, দল মানে এই অঞ্চলৰ কামটো আমি কেনেকৈ আগুৱাই লৈ যাম। আজি আমাৰ দিনত কষ্ট হৈছে, আমাৰ ল'ৰা ছোৱালী যাতে কষ্ট ভালকে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পৰা হয়, ভাল শিক্ষা পায়, ভাল পৰিৱেশ পায়, ভাল সংস্কাৰ পায়, এই কথাবিলাক আমি চিন্তা কৰিবলৈ সময় আহিছে। আৰু ইয়াৰ কাৰণে আমাৰ যিখিনি চিনিয়ৰ মানুহ তেখেতসকলক কাম কৰিব লাগিব, যুৱসকলক কৰিব লাগিব। যিসকলে স্কুল কলেজ এৰিছে সোনকালে তেখেতসকলক স্কিল ট্ৰেইনিং দি পেলাই আমি কাম কৰিব লাগিব। মই আপোনালোকক ক'বলৈ পাই আনন্দিত পাইছো, এই বছৰ আমাৰ এটা ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ হ'বলৈ গৈ আছে কোকৰাঝাৰত। ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ, যিটো নেকি ইণ্ডিয়াত মাত্ৰ বেনাৰসত আছে, মোদীজীৰ সমষ্টিত। এতিয়া ছেকেণ্ড যিটো স্কিল চেণ্টাৰ হ'ব, এইটো কোকৰাঝাৰত হ'ব, এইটো আমি আনিবলৈ সক্ষম হৈছোঁ। আমাৰ ইয়াত ইণ্টাৰনেশ্যনেল লেংগুৱেজ লেব হ'বলৈ গৈ আছে। কিছুমান ল'ৰা ছোৱালীয়ে জাপানত, অষ্ট্ৰেলিয়াত, বেলেগ জেগাবিলাকত, জাৰ্মানবিলাকত যদি চাকৰি কৰিব যায়, তেখেতসকলে বহুত পইচা দি পেলাই লেংগুৱেজৰ কোৰ্চ ল'ব লাগে, বাহিৰত যায়, দিল্লী চিল্লী, ইয়াত নাই। আৰু সেই কোৰ্চটো এই 2023 চনৰ পৰা আমাৰ কোকৰাঝাৰত সেই লেংগুৱেজ লেবটো হ'ব, য'ত কোনোবা যদি ল'ৰা ছোৱালী ফৰেনত যাব বিচাৰে ইয়াতে শিকিব পাৰিব 6-7টা লেংগুৱেজ। এইটো আমাৰ সময়ত আমি এইটো আৰম্ভ কৰিবলৈ পাৰিছোঁ। তেনেকৈ আপোনালোকক হিচাপ দিব শেষ কৰিব নোৱাৰা বহুত কাম আমাৰ ভিতৰে বড়োলেণ্ডৰ হৈ আছে। ইয়াৰ কাৰণে হৈ আছে যে আমি দিনে নিশা বৰ্তমান UPPLৰ নেতৃত্বত যি চৰকাৰ আছে, আমি ৰাইজৰ কাৰণে ডেডিকেটেডলি কাম কৰি আছো, সকলোৰ কাৰণে কাম কৰি আছো। আৰু UPPL BJP যিটো এটা চিন্তা আছিলে এই অঞ্চলত শান্তি স্থাপন কৰিব লাগে,
কোনোবা বিভিন্ন কথা ক'ব পাৰে ইয়াতে ধৰ্মক লয় কিবা লয় কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মৰম গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভাৰতৰ যিটো মৰম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মৰম এইটো বড়োলেণ্ডৰ প্ৰতি আছে এই কাৰণে আমি এইটো এটা সোণালী সুযোগ ইয়াত আমি ভাল পৰিৱেশ লৈ আগবাঢ়ি যাব লাগিব এই পৰিৱেশটো 70 বছৰ স্কোপ হোৱাৰ পিছতো আগৰ দলৰ যিটো চৰকাৰ আছিল তেখেতসকলে কৰিব পৰা নাছিল আৰু কোনোবা কালি আহি 10টা দল কিবা এটা কথা ক'ব পাৰে প্ৰথম কথা হ'ল তেখেতসকলৰ কমিটমেণ্ট কি আছে এই অঞ্চলৰ প্ৰতি দায়িত্বটো কি আছে এইটো চাই ল'ব লাগিব আজি বিজনী অঞ্চলত আমাৰ বহুত কাম কৰিব পৰা আছে অতি শীঘ্ৰে আমি বিজনীত এটা মাল্টিপাৰ্পাছ কোচিং চেণ্টাৰ কৰিবলৈ গৈ আছো আৰু যিটো নিৰ্মাণৰ কাম এইটো হোৱাৰ আগতে ইয়াৰ যিটো নৱোদয় আছিলে সেই নৱোদয়ৰ গৃহটো আমি চাই আছো য'ত বিল্ডিঙত নৱোদয় গ'ল যিটো গৃহ ৰৈ গ'ল তাতে আমি কোচিং চেণ্টাৰটো আৰম্ভ কৰিবলৈ আমি ব্যৱস্থা কৰি আছো মাল্টিপাৰ্পাছ কোচিং চেণ্টাৰ যাতে বিজনীৰ ল'ৰা ছোৱালীয়ে ইয়াত কোচিং ল'ব পাৰে প্ৰত্যেকটো ব্লকত এখনকৈ ITI স্থাপন কৰিবলৈ গৈ আছো আমি যাতে স্কিল ট্ৰেইনিংটো আমাৰ চবে ল'ব পাৰে হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত দিনত ক্লাছ কৰিব ল'ৰা ছোৱালী কিন্তু গধূলি আমি স্কিল চেণ্টাৰ ডেভেলপ কৰিব বিচাৰিছো যোৱাবাৰ ডিফেন্সৰ আমি কিছুমান ট্ৰেইনিং কৰাইছিলো সেইসকলে বহুতে পুলিচৰ CRP চাকৰি পাই গ'ল এইবাৰো আমি কিছুমান ব্যৱস্থা তেনেকুৱা লৈ আছো তো এইকাৰণে ৰাইজ এতিয়া গ্ৰাছৰুট লেভেলৰ যিটো ডেভেলপমেণ্ট গাঁৱে যিটো উন্নয়ন হ'ব লাগে DCৰ পৰা আদি কৰি সেই ক্ষেত্ৰত আমি চবে নজৰ দিব লাগিব আমাৰ ৰাইজৰ সম্পত্তিবিলাক আমি চাব লাগিব ৰাইজে একেলগে হৈ পেলাই আগবাঢ়ি যাব লাগিব ভেদাভেদ সৃষ্টি কৰা এই পৰিৱেশটো অলপ সময়ৰ কাৰণে বাদ দিয়ক নহ'লে পৃথিৱীত বহুত আগুৱাই যাব আমি পিছ পৰি থাকিম আৰু সেই সপোনবিলাক কোনোবা BPFৰ সেই সময়ৰ নেতাবিলাক দেখা নাছিলে এই সপোনবিলাক আমি দেখিছো এটা সুন্দৰ বড়োলেণ্ড এটা উন্নত বড়োলেণ্ড এটা শান্তিৰ বড়োলেণ্ড এটা নিৰাপত্তাৰ বড়োলেণ্ড আৰু এটা উন্নত বড়োলেণ্ডৰ সপোনটো আমি দেখিছো আৰু সেই কামটো আমি কৰিবলৈ গৈ আছো তেখেতসকলে কৰিবলৈ যোৱা নাই তো এইকাৰণে আজি ভাল লাগিল যে আপোনালোকে সকলো আহি উপস্থিত হৈছে বিজনী জিলাটো এতিয়া আমাৰ UPPLৰ ওৱান অফ দি সকলো জিলাৰ ভিতৰত এটা বহুত শক্তিশালী এটা জিলা হ'বলৈ গৈ আছে যোৱা নিৰ্বাচনত বিভিন্ন কাৰণত ইয়াত আমাৰ MCLA জিকিব নোৱাৰিলে কিন্তু MCLA জিকিব নোৱাৰিলেও বহুত ভোট আমাৰ দলে পাইছিলে আৰু এতিয়া তাতকৈ বহুত ওপৰত গুচি গ'ল তো এইকাৰণে আহি থকা সময়ত ভালকৈ এই অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে আমাৰ দলটো শক্তিশালী কৰিব লাগিব যি দলৰ চিন্তা ভাল যি দলৰ নেতৃত্বৰ চিন্তাধাৰাবিলাক ভাল এটা মিছন আৰু ভিজন আছে নিজৰ এটা চিন্তাধাৰা আছে এই চিন্তাধাৰাবিলাকক আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আমি লৈ যাব লাগিব এই চিন্তাধাৰাবিলাকক সেইকাৰণে বাস্তৱত কেনেকৈ আনিব পৰা যায় খেতিয়কৰ লগত বেলেগকৈ কাম কৰিব লাগিব ক্লাব সংঘ ইউথবিলাকৰ লগত কাম কৰিব লাগিব আমাৰ খেলা ধূলাত বহুত আগবঢ়া আগত গুৰুত্ব দিয়া নাছিলে এইবাৰ আমি গুৰুত্ব দিছোঁ আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকৰ লগত ট্ৰেইনিঙৰ কাম হ'ব 10,000 সেল্ফ হেল্প গ্ৰুপক আমি ট্ৰেইনিং দিবলৈ গৈ আছোঁ এতিয়া 4,000 সেল্ফ হেল্প গ্ৰুপে এতিয়া আমাৰ পৰা ইমিডিয়েট অহা 2 মাহৰ ভিতৰত এটা ফাণ্ড পাবলৈ গৈ আছে 4,000 সেল্ফ হেল্প গ্ৰুপে প্ৰত্যেক বছৰে তেনেকুৱা 4,000 পাই যাব এই ফাণ্ডবিলাক যাতে বাস্তৱত ৰূপায়ণ হয় কোনে কি কাম কৰে ইয়াৰ ট্ৰেইনিংবিলাক আমি কৰিবলৈ গৈ আছোঁ প্ৰত্যেকটো স্কুলত এজন কাউন্সিলৰ স্থাপন কৰিবলৈ গৈ আছোঁ স্কুলবিলাক নিৰ্মাণ কৰাৰ লগতে তাৰ শিক্ষা যাতে ভাল হয় ইয়াৰ কাৰণে স্কুল এডাপশ্যন প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ গতিকে প্ৰত্যেকটো বস্তুকে আমি চিন্তাধাৰাৰ মাজেৰে লৈ গৈ আছোঁ এইকাৰণে মই কৈছোঁ আমাৰ দলটো চিন্তা কৰা দল আৰু কাম কৰা দল থিংকিং যিটো চিন্তা আমি চিন্তা কৰিব লাগিব ওপৰে ৰাজনীতি কৰিব আহিলে নহ'ব যি কি কথা ক'লে নহ'ব বেলেগ দলৰ নেতাবিলাকৰ নিচিনা ৰাতিপুৱা এটা কৈ গধূলি এটা ক'লে কথাটো নহ'ব বিভিন্ন নালাগা কথাবিলাক ক'লে নহ'ব সেইদিনা কৈছে মিডিয়াবিলাক সুধি আছে মই এতিয়া বোলে আমাৰ প্ৰাক্তন চিফ ডাঙৰীয়াই কৈ আছে মোৰ মানে কথা কোৱাৰ পাৰ্মিশ্যন নাই মই কথা ক'ব নোৱাৰো বুলি কেনে কিবা কিবি কথা ক'লে আমিও হাইকোৰ্টত মানহানি কেছ দিব লগা হ'ল আমি বিচৰা নাই তাৰ পৰা মানহানি কেছ দিব লাগে কিন্তু এজন নেতাই যি কথা কয় সেইটো ৰাইজে শুনে যদি ভাল কথা কয় ৰাইজৰ লাভ হয় যদি বেয়া কথা হয়
ৰাইজৰ লছ হয় যদি ভুল কথা হয় ৰাইজে বিপথে পৰিচালনা হয় যদি ভাল কথা হয় ৰাইজৰ সম্পদে ৰাইজক মানে ভাল পথত লৈ যোৱা হয় এই কাৰণে আজি বড়োলেণ্ডত ইমান বছৰে ইমান এটা সস্তীয়া পলিটিক্স যি মন যায় তাকে কয় বিভিন্ন নালাগা কথাবিলাক কয় এইবিলাক কিন্তু আমি লাইনত আনিব লাগিব ইমান বছৰ আমি ভুগিছো আৰু আমি ভুগিব বিচৰা নাই এই সময়টো উন্নয়নৰ সময় বেলেগ জায়গাবিলাকত গাঁৱে কম্পিউটাৰ আহি পালে বহুত ভাল পৰিৱেশ আহি গ'ল এমপ্লয়মেণ্ট পাই গ'ল স্কিল চবে হৈ গ'ল বিভিন্ন সুবিধাবিলাক আহি গ'ল আমি পিছ পৰি থাকিলে কেতিয়াও হ'ব নোৱাৰে আমাৰ অঞ্চল আগবাঢ়ি যাব লাগিব আজি ডাইনী হত্যা বন্ধ হৈ গ'ল লাহে আমি হেল্থ সেক্টৰটো বহুত বেছি আগবঢ়াই লৈ যাব বিচাৰিছো যিকিনো সমাজৰ ব্যাধবিলাক লাহে কমি আহিছে 2 বছৰত আমি আহি দেখিলো যিটো MMR IMR বুলি কয় আমাৰ মৰ্টেলিটি প্ৰেগনেন্ট ওমেন বিলাক মৰিব লগা হয় জন্ম হোৱাৰ পিছত শিশু মৰি যায় এই কথাবিলাক লৈ বহুত দুখ লাগিছে আমি বহুত মেল মিটিং কৰিলো আলোচনা কৰিলো হেল্থ ডিপাৰ্টমেণ্টক ক'লো এতিয়া আমাৰ বাকি 3টা ডিস্ট্ৰিক্ট ভাল হৈ গ'ল অকল কোকৰাঝাৰ ডিস্ট্ৰিক্টত অলপ বেয়া হৈ আছে এতিয়া কোকৰাঝাৰ ডিস্ট্ৰিক্ট হেল্থ ডিপাৰ্টমেণ্ট DC সবে লাগি পেলাই কোকৰাঝাৰ ডিস্ট্ৰিক্টটো কেনেকৈ হেল্থ সেক্টৰটো ঠিক কৰিব পৰা যায় সেইটো আমি লাগি আছো এইবিলাক ডাটা তেখেতসকলৰ তাত নাছিলে এইবিলাক আমি ঠিক কৰিবলৈ গৈ আছো তো এই কাৰণে মই আজি দীঘলীয়া কথা ক'ব বিচৰা নাই ইতিমধ্যে আপোনালোকে বহুত কথা শুনিলে UPPL দলৰ প্ৰতি আপোনালোকৰ যিটো বিশ্বাস যিটো আপোনালোকৰ যিটো মৰম এই বিশ্বাস আৰু মৰমটো লৈ আমি কাম কৰিম আপোনালোকে নাভাবিব যে UPPLৰ নেতৃত্বই ৰাইজক ঠগাব ৰাইজক কেতিয়াবা বিপথে পৰিচালনা কৰিব মই আগতে ছাত্ৰ সংগঠনত থকা সময়তো কৈছিলো আজিও কম যিদিনালৈকে কৰিব পাৰো ৰাইজৰ কাৰণে ভাল কাম কৰিম যিদিনা নোৱাৰো লাগি বহি থাকিম কিন্তু কাৰো এগেইনষ্টত কাৰো ভুল কাম নকৰো কাৰো ক্ষতি হোৱা কাম নকৰো আৰু মই থকালৈকে মইতো নকৰে মোৰ দলৰ মানুহকো কৰিবলৈ নিদিওঁ যেতিয়া কিবা এটা সমস্যা পাওঁ ক'ৰবাত কিবা এটা হৈছে আমি লগে এইটো টেক আপ কৰো কিন্তু এতিয়া কি হয় আমি সবে জানো ডেভেলপমেণ্টৰ এতিয়া প্ৰচেছত যাব লাগিব আজি কিবা এটা বিচাৰিছে আজি নহ'ব পাৰে এইটো কালি কৰিব লাগিব কিবা এটা বস্তুৰ কাৰণে আপুনি 15 বছৰ 17 বছৰ ৰখিল এতিয়া মোক লগ কৰিবলৈ অহা মানুহবিলাক কয় যে ছাৰ যোৱা 17 বছৰ একো পোৱা নাই এতিয়া কিবা এটা লাগিব আমি যিমান পাৰো এইটো দিবলৈ চেষ্টা কৰো যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰো আৰু মই নাভাবো যে 17 বছৰ আগত চৰকাৰ ৰখিল এতিয়াও আৰু 17 বছৰ ৰখিব লাগিব আৰু 17 বছৰ ৰখিব নালাগে বহুত কাম ভিতৰত হৈ আছে আপোনালোকে কেইদিনমান পিছত সবে দেখিবলৈ পাব যে আমাৰ স্কুল ভাল হ'ল ৰাস্তা ভাল হ'ল গৰাখহনীয়া বন্ধ হ'ল খেতি পথাৰ বিলাকত আজি সোলাৰ যিটো পাম্প এইটো আনিবলৈ চেষ্টা কৰি আছো এই বছৰ ইৰিগেশ্যনৰ বহুত কাম হৈ যাব এই কামবিলাকত মানুহবিলাক ডাবল খেতি কৰিব পাৰিব JJMৰ পানীবিলাক আমি চাই আছো কোন গাঁৱত পানী পাইছে নাই সব জায়গাতে চাই আছো আপোনালোকৰ যদি কৰবা কমপ্লেইন আছে লগে কমপ্লেইনটো আমাৰ দলীয় নেতাবিলাকক দিয়ক আমাৰ EM ডাঙৰীয়া বহি আছে কৰবাত পাইপ ভালকে ফুটা নাই লগে যাই চাব JJMটো ঠিক কৰিব লাগিব সব গাঁৱতে ভাল খোৱা পানী পাব লাগিব আৰু 5 বছৰৰ টাৰ্গেট লৈছো যে 17 বছৰত BPF যিটো কৰি গ'ল 5 বছৰত ইয়াৰ যদি মানে দুগুণ তিনিগুণ ভাল নহয় আপোনালোকে চাই ল'ব যিটো গতিত আমি কাম কৰি আছো তো এই কাৰণে সকলোলৈ ধন্যবাদ জনাইছো বিশেষভাৱে আহি থকা সময়ত আপোনালোকে আমাৰ যিটো এই ঐক্যতা এই যে শক্তি এইটো ৰাখিব লাগিব এই অঞ্চলৰ স্বাৰ্থত এই অঞ্চলৰ সমাজ উন্নয়নৰ স্বাৰ্থত এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এই অঞ্চলৰ আহি থকা প্ৰজন্মক ভাল এটা দিশত আমি লৈ যোৱাৰ স্বাৰ্থত এই শক্তিটো ৰাখিব লাগিব তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম গতিকে সকলোলৈ ধন্যবাদ জনালো আৰু আজি ডিস্ট্ৰিক্ট কমিটি ব্লক কমিটিৰ নেতৃত্বক মই অনুৰোধ কৰিছো যে আহি থকা সময়ত আমাৰ বিজনী অঞ্চলৰ ৰাইজৰ দুখ দুৰ্যোগ যি সমস্যাই নহওক কিয় যাতে সদায় থিয় দিয়ে ৰাইজৰ লগত যাতে সদায় থাকে আৰু যি সমস্যাই নহওক কিয় ৰাইজৰ লগত থাকি যাতে সমাধান কৰিবলৈ চেষ্টা কৰে মই সকলো আমাৰ UPPLৰ নেতৃবৃন্দক মই এই নিৰ্দেশ আৰু এই আদেশ মই প্ৰদান কৰিছো আৰু লগতে বিজনী অঞ্চলৰ ৰাইজক সকলোকে ধন্যবাদ জনাইছো आं सान्दों बयबो मोजाङैनो बुजि मोनखादों जे जोंनि थांखिया बे ओनसोलाव गोजोन गायसननाय बे ओनसोलाव बयनोबो रैखाथिखौ लाबोनानै होफैनाय आरो जोंनि जिखिनि जेंना हा हुनि जेंना बायदिसिना जेंनाफोरखौ फोजोबनाय
दा नैबे 5 बोसोराव 100 जौखोन्दो नङाब्लाबो 90 जौखोन्दो जोंनि माहारिनि सुबुंफोरनि हा हु बायदिसिना जेंनाफोरखौ फोजोबनो थाखाय जोङो नाजालांगासिनो दङ आरो बेजों लोगोसे जोंजों रायजो जानाय गासैबो माहारिनि जेंनाफोरखौ जोङो सुस्रांनो थांगासिनो दङ। जों गोबाव सम माखासे बाथ्राखौ लानानै नेनांबाय। दा दिनैनि समाव जोंनि सरकार फैनाय लोगो लोगोनो रांखान्थि फारसे जों बोरैहाय जौगालांनांगौ, समाजखौ बोरैहाय फोसाबनांगौ, समाजनि गेना गोरोन्थि गाज्रि थासारिफोरखौ बोरैहाय फोजोबनांगौ, बे बिथिंफोरखौ नोजोर होनानै जों खामानि मावबाय थादों। खामानि गोनां रायजोफोर, मोनसे ओनसोल जौगानो थाखाय, मोनसे हादोर जौगानो थाखाय राजखान्थिगिरिफोरनियाव गोख्रों माखासे बिथांखि थानांगौ आरो बे बिथांखिया गैयैखायनो थांनाय 19 बोसोराव जाय बिथांमोना सरकारमोन गोलाव सम मोनसेयावबो गोबां जेंनाखौ सुस्रांनो हायाखै आरो बे सिमाङा जोंनियाव दंखायनो दिनै 2 बोसोरावनो जोङो माखासे खामानिखौ मावनो हाबाय। जेखौनोखि 3 बोसोर जानाय लोगो लोगो नोंथांमोना मोगथाङाव माखासे जायगायाव नुनो मोनगोन। बे जेंनाफोरखौ सुस्रांनायनि लामायाव जों थांगासिनो दङ। जोंनि लेखा गारनाय लाइमोनफोरखौ बयखौबो जाहाथे ट्रेनिं होनो हायो, माबा नङा मावबा मावना जानो, बे लामाखौ जों नोजोर होनानै खामानि मावगासिनो दङ। स्कुलाव थानाय फरायसाफोरखौ LP, ME, हाई स्कुल, कलेज बोरैहाय जोङो बिसोरखौ डाक्टार, इन्जिनियार मोजां साख्रि मावनानै जानो हानाय मानसि खालामनो हायो, बेनि थाखायबो जों बेबस्था खालामगासिनो दङ। दिनै गोबां गोरिब नखरनि गथ'फ्रा जायफ्रा सिमाङावबो नुवाखैमोन बिथांमोनखौ लांनानै जोङो फ्रि दिल्लीयाव फरायहोदो जाहाथे IAS अफिसार, डाक्टार, इन्जिनियार जानो हायो। जोङो माखासे फरायसाफोरखौ क'क्राझाराव फरायगासिनो दङ। थिग बेबायदिनो न'आव दङब्लाबो माखासे फरायसाफोरखौ देग्लाय बोसोरनिफ्राय जोङो स्कुल कलेजफ्राव थाङै थाङै बिथांमोननि जिउ राहा दानायनि फारसे सांग्रां खालामनो नाजागासिनो दङ। स्पर्ट्सआव जोंनि लाइमोनफ्रा जोबोद मोजां, फुटबल गेलेना साख्रि मोनो, बिभिन्न खेला गेलेना साख्रि मोनो। आङो बिमा बिफाखौ खावलायदों जोंनि फरायसाफोरखौ जेसेबां हायो बायदिसिना गेलेनायाव जोङो गोसो गुदुं खालामनांगौ आरो बिसोरखौ गेलेनो चान्स होनांगौ। बेजोंबो जिउ राहाखौ दानो हायो। हारिमुनि फारसे जोङो सांग्रां जानांगोन। दिनै मुलुगनां थाखोआव जोंनि हारिमुखौ लांनो थाखाय जों खामानि मावगासिनो दङ। दाख्लै बावै क'क्राझाराव नलेज फेस्टिभेल खुंनानै गोबां हादोरनि सुबुंफ्रा फैनानै बेवहाय माने जोंनि हारिनि, जोंनि ओनसोलखौ जौगाहोनायनि माखासे बाथ्रा रायलायफैदों। दा जोंनि हारिखौ मुलुगनां थाखोआव लांनाया बड'फा उपेन्द्रनाथ ब्रह्मनिबो थांखिमोन। बे थांखिखौ मोगथां महर होनो थाखाय जोङो दिनै खामानि मावलांगासिनो दङ। 17 बोसोर BPFनि सरकारनि समाव बड'फा उपेन्द्रनाथ ब्रह्मनि जोनोम सानखौ फरायसा सान हिसाबै फोसावनाय जायाखिसै। जोङो गोबां नाजाबाय, गोबां नारसिनबाय एबसुआव थानाय समाव, नाथाय जायाखिसै। जोंनि सरकार फैनायनि उनाव एबसुनि जि नारसिननाय बेखौ आसामनि चिफ मिनिस्टारजों रायलायनानै देग्लाय बोसोरनिफ्राय बड'फानि जोनोम सान 31 मार्चखौ सारा आसाम नाङैनो फरायसा सान हिसाबै फालिनो हानाय जाबाय। बे जोंनि थाखाय जोबोद गोग्गाथावना बाथ्रा। तेजपुर इउनिभारसिटिया दाख्लै बावै नलेज फेस्टिभेलाव फैनानै बड'फानि मुङाव मोनसे मासि बिथांमोना घोषणा खालामलांबाय। मोनसे गोजौ थाखोनि सन्मान गोनां मासि अराय सम तेजपुर इउनिभारसिटियाव बड'फानि मुङाव थाबाय थागोन, बेखौ बिथांमोना फोसावलांबाय। बे जोंनि थाखाय बेसेबांबा मोजां बाथ्रा। बेफोरखौ बिथांमोना मावनो हायाखैमोन। जोंनि समाव सरकारा बोसोरनैल' जादों, 17 बोसोर जायाखै। बोसोरनै जानायावनो क'क्राझाराव सन्तोष ट्रफिनि गेम जों खुंनो हानाय जाबाय क'क्राझाराव। बे आगोलाव जायाखैमोन जोबोद। दिनै बेबायदि गोबां खामानि जोङो सिङाव मावगासिनो दङ। फैगौ बोसोरावबो गोबां बिथांखि लादो बेबायदिनो। नाथाय बेनि थाखाय UPPL हान्जाया स्ट्रं जाना थानांगोन। जौ सेरेबनि हान्जा जाबा जानाय नङा। सानफा गाहाम लोङो, मोनास्लाब मोना लोङो, लोंनायजोंनो गासैबो जायो। खुगायाव जा बुङो बेनो आयेन, बेबायदिजों जानाय नङा। सानग्रा जानांगोन, सानग्रा। जोंनि हान्जाया बेनिखायनो सानग्रा आरो मावग्रा मोनसे हान्जा। आङो जोंनि बिबानगिरिफोरखौ खावलायदों जिखिनि जोंहा मावनांगौ दङ बेवहाय जिरायना थानायनि सम गैया। नंखायनो हर सान आइ आफा रायजो राजाफोरनि जिखिनि जेंना फैयो बेखौ सुस्रांनायाव बाहागो लानो थाखाय UPPLनि पेरेन्ट हान्जा, जोंनि आइजो हान्जा, जोंहा इयुथ लाइमोनफोरनि हान्जा, जेसेबां सेल दङ गासैखौबो गोख्रोङै हाबा मावनो थाखाय खावलायदों। दामानगोनां रायजोफोर, आं बारा गोलाव बाथ्रा बुंला, बयनिसिमबो साबायखर बावबाय आरो लोगो मोनबावगोन। बिजनि जिल्लाया जोंनि मोनसे गोख्रों जिल्ला महरै खामानि मावबाय थादों आरो इयुनाव आरोबाव गोख्रों जाबावगोन बेखौ मिजिंथिनानै बयनिसिमबो खुलुमनाय आरो सिबिनायखौ बावहरबाय। সকললৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।